खुलुमबाय स्टुडिअ दं आं राजीव बसुमतारी आरो बे समाव नोंथांमोना मिथिगौदि हादोराव एबा मुलुगनाङैनो जम्मु काश्मीरनि जा पहलगामाव जानाय जाथाय जा उदखारिनि गाग्लोबनायाव सा 27निबो बांसिन सरासनस्रा सुबुंफोरखौ टार्गेट खालामनानै माखासे पाकिस्ताननि उदखारिफोरा गावग्लुंनानै जिउ फोजोबदों। बेखौ लानानै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा गोख्रों फिनजाथाय होदों आरो गोख्रों बाथ्रा बुंदों आरो बिथाङा फोरमायदों उग्रपन्थी उदखारिफोरखौ फोजोबस्रांनायाव अरायसम जोंनिफ्राय बिथांमोनजों मदद होगोन होननानै बे समाव बाथ्रा बुंदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा आरो बे समाव बिथाङा फोरमायदों दि दिनैसो जेसेबांखि उदखारिफोरनि जा साननाय हनाय बे साननाय हनाया 1% मुलुगाव जाफुंसाराखै होननानै बे समाव फोरमायदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा फोरमायदों भारत हादरखौ जेसेबां फोजोबस्रांनो नाजादों उदखारिफोरा हादरनि एबा मुलुगनि जेसेबां उदखारिफोरा फोजोबस्रांनो नाजादों रावबो 1%बो 1% जाफुंसार जानो हायाखै होननानै बे समाव बाथ्रा बुंदों बिटिआरनि सीएम प्रमद बर' बिथाङा आरो बिटिआरनि सीएम प्रमद बर' बिथाङा जा जम्मू काश्मीरनि पहलगामाव जानाय जाथाय बे जाथायखौ लानानै गोबां माने दुखु फोरमायदों आरो बे जाथायाव जाबायदि उदखारिफोरा मुगैथाव खामानि मावदों बेखौ लानानै सोंखारिदों बिटिआरनि सीएम प्रमद बर' बिथाङा। दानिया फैदो बिदिब्ला जम्मू काश्मीरनि जा पहलगामाव जानाय उदखारिफोरनि गावग्लुंनायाव सा 27निबो बांसिन सरासनस्रा सुबुंफोरखौ टार्गेट खालामनानै जिउ फोजोबनाय बेनि सायाव माबायदि गोख्रों सोंखारिनाय बाथ्रा बुंदों बिटिआरनि सीएम प्रमद बर' बिथांनिफ्राय जों आबुङै मिथिना लादिनि। आमार जुवाकालि अकस्मात जम्मू काश्मीरत जितु पहलगामत आतंकवादी हमला होइसे तात आमार प्राय आज इतियाলৈকে खबर পোৱা মতে 26 জন নিৰু লোকৰ জীৱন গৈছে আৰু এই কাৰ্যটোক আমি কন্ডেম কৰিছো। আমি তেখেত সকলক আমাৰ তৰফৰ পৰা যেটো ইনহিউমেন অমানৱীয় যেটো হত্যালীলা চলালে ইয়াৰ কাৰণে আমি তেখেত সকলক কন্ডেম কৰিছো আৰু সকলো জানো যে যেটো ভায়োলেন্স এটো কেতিয়াও সমাজৰ কিবা এটা ভাল কৰিব নোৱাৰে। তো সেই কাৰণে তেনেকা ভায়োলেন্সটো বন্ধ কৰিবলৈ আহ্বান কৰিছো আৰু এনেকুৱা সময়ত আমি ভাৰত চৰকাৰৰ লগত সকলো আছো বিটিআৰ অঞ্চলৰ ৰাইজে আৰু ভাৰত চৰকাৰে যেনেকৈ সিদ্ধান্ত লয় আতংকবাদীক দমন কৰাৰ নীতিৰে কাম কৰিব তাত আমি সদায় চৰকাৰৰ লগত থিয় হ'ম কাৰণ ভাৰতৰ চাৰিসীমাৰ ভিতৰত প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষা আমি বিচাৰো। ভাৰতৰ চাৰিসীমাৰ ভিতৰত প্ৰত্যেকজন যি জাতিৰে হওক যি ধৰ্মৰে হওক প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষিত হ'ব লাগে আৰু ভাৰত চৰকাৰে ইয়াৰ কাৰণে কাম কৰি আছে। যোৱাকালি আমি দেখিছো গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া তাৎক্ষণিকভাৱে ৰেছপন্স দিছে উপস্থিত হৈছে আৰু এনেকুৱা নেতৃত্ব থাকিলে আমি সদায় দেশত সুৰক্ষিত অনুভৱ কৰোঁ। গতিকে আতংকবাদী যিসকলে আৰম্ভ কৰিছে টেৰৰিজিম যিসকলে আৰম্ভ কৰিছে এইটো নহয় কি তেখেতসকলে শত্ৰুকহে ক্ষতি কৰিছে নিজৰ দেশতো বহুত ক্ষতি হৈছে নিজৰো বহুত ক্ষতি হৈছে আৰু আজিৰ শতিকাত বিশ্বত অৰ্থনৈতিকভাৱে যেনেকৈ আগুৱাই গৈ আছে আমি সামাজিকভাৱে বা পলিটিক্যালি যেনেকৈ আগুৱাই গৈ আছে আৰু ভাৰতবৰ্ষটো পৃথিৱীৰ ভিতৰত সবচে হাইয়েষ্ট ডেমক্ৰেসি বুলি ইষ্টাব্লিছ হৈছে আৰু তেখেতসকলে দশকৰ পৰা দশক ধৰি ভাৰতৰ গণতন্ত্ৰটো ভাৰতখন ধ্বংস কৰিবলৈ যিমান চেষ্টা কৰিছে 1% তেখেতসকলে সাকসেস হোৱা নাই। আমি দেখিবলৈ পাইছো তেখেতসকলৰ দেশবিলাকৰ অৱস্থা দিনক দিন বেয়া হৈ যায় আছে। তেখেতসকলৰ দেশবিলাকৰ অৰ্থনৈতিক অৱস্থা দিনে দিনে বেয়া হৈ যায় আছে আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ভাৰতবৰ্ষখন সদায় আগবাঢ়ি গৈ আছে আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 2047ৰ ভিতৰত ভাৰতবৰ্ষখন তৃতীয় অৰ্থনীতি আহিব লাগিব এটা বিকশিত ভাৰতৰ মিছন লৈছে। গতিকে আজিৰ সময়ত ভাৰতৰ নিচিনা এটা দেশত আহি পেলাই কোনবাই আতংকবাদী কৰিব কোনবাই আমাৰ নিৰীহ মানুহ হত্যা কৰিব ইয়াৰ দ্বাৰা তেখেতসকলে আমাৰ ভাৰতবৰ্ষক না কিবা ক্ষতি কৰিব পাৰিব না কিবা ভয় খুৱাব পাৰিব। গতিকে তেনেকুৱা কঠোৰ হাতেৰে দমন কৰিবলৈ ভাৰত চৰকাৰক আমি আহ্বান কৰিছো যাতে অনাগত দিনত তেনেকা আতংকবাদীবিলাকে আহি পেলাই আমাৰ ভাৰতৰ সাধাৰণ নাগৰিকবিলাকক এটাক কৰিব নোৱাৰে এইটোৰ প্ৰতি আমি আহ্বান জনাইছো।